নগাঁৱৰ ৰূপহীয়াতৰ জলধনীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। স্বামীয়ে তিনি কাটি হত্যা কৰিলে পত্নী। 4 সন্তানৰ মাতৃ সাবিনা বেগমক তিনি কাটি হত্যা কৰিলে স্বামী খাইৰুল ইছলামে। ঘাতক স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল পত্নী সাবিনা বেগমৰ। হত্যা কৰিয়েই পলায়ন স্বামী খাইৰুল ইছলামৰ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চল জুৰি। কি কাৰণত পত্নীক হত্যা কৰিলে এতিয়াও পোহৰলৈ অহা নাই ঘটনাৰ। ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মোৰ ছোৱালী সাবিনা বেগম। খাইৰুল ইছলাম। খাইৰুল ইছলামে। খাইৰুল ইছলাম তেখেতৰ স্বামী আছিলে। হয়। কাজিয়া আছিলে নে কিলৈ মাৰিছে? নাই, কাজিয়া নাই। তেখেতে কি হাত ভৰি বান্ধি পিছত মাৰি পেলাইছে? হয়, মই ক'ব নোৱাৰো, মইতো দূৰতে আছিলো। আগতে কিবা কাজিয়া আছিলে? নাই, আগত কাজিয়া নাই। কাজিয়া নাই। ল'ৰা ছোৱালী কি? 4টা। এতিয়া ক'ত আছে? মই ক'ব নোৱাৰো ক'ত আছে, পলাইছে। কিমান দিন বছৰ হৈছে বিয়া হোৱা? কিবা কাজিয়া পেচাল তেনেকুৱা কিবা আছিলে আগতে? নাই, আগতে কাজিয়া হৈছিলে, ভাল হৈ গৈছে। ভাল হৈ পেলাই আমাৰ ঘৰত আছিলে 1 মাহ মান থাকি পেলাই পাছত আহিছে, জামাই আনিছে। কেছ কৰিছে ৰোজাৰ আগত। আজি মাৰি পেলালে? এতিয়া মাৰিছে, আজি মাৰিছে বোলে। ডিঙি কাটি হত্যা কৰিছে? ডিঙি কাটি পেলাইছে? মই ক'ব নোৱাৰো, মই দেখাই নাই এতিয়া, মোক যাব নিদিয়ে।